ইয়ুব নামেৰে এজন মানুহ আছিল। সেই পুৰুষ সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা। তেওঁৰ 7টা পুতেক আৰু 3জনী জীয়েক জন্ম হ'ল। তেওঁৰ সম্পত্তি 7,000 মেল আৰু চাহ, 3,000 উট, 500 হাল বলদ, 500 গাদী আৰু অতি অধিক দাস-দাসী আছিল। এইকাৰণে সেই পুৰুষ পূব দেশৰ লোকবিলাকৰ মাজত সকলোতকৈ মহান আছিল। তেওঁৰ পুতেকবিলাকে গৈ যিদিনা যাৰ পাল পৰে সেইদিনা তাৰ ঘৰত ভোজ খায়গৈ আৰু মানুহপথাৰ তেওঁবিলাকৰ 3জনী ভনীয়েকো তেওঁবিলাকৰ লগত ভোজন পান কৰিবলৈ নিমন্ত্ৰণ কৰে। পাছে তেওঁবিলাকৰ ভোজন দিন উকলি গ'লে ইয়ুবে মানুহ পঠাই তেওঁবিলাকক পবিত্ৰ কৰায় আৰু ৰাতিপুৱাতে উঠি তেওঁবিলাকৰ সকলোৰে সংখ্যা অনুসাৰে হোম বলি দিয়ে। কাৰণ ইয়ুবে কয়, কি জানি মোৰ পুহঁতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে। ইয়ুবে সদায় এইদৰে কৰে। ইয়ুবৰ প্ৰথম পৰীক্ষা। কোনো এদিন ঈশ্বৰৰ সন্তানবিলাক যীশুৰ সন্মুখত থিয় হ'বলৈ উপস্থিত হ'ল। তেওঁবিলাকৰ মাজত শয়তান উপস্থিত হ'ল। তাতে যীশুৱে শয়তানক সুধিলে, তুমি ক'ৰ পৰা আহিলা? শয়তানে যীশুক উত্তৰ দি ক'লে, মই পৃথিৱী ভ্ৰমণ কৰি আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ। তেতিয়া যীশুৱে শয়তানক সুধিলে, তুমি মোৰ দাস ইয়ুবলৈ মন কৰা নাইনে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা লোক পৃথিৱীত কোনো নাই। শয়তানে উত্তৰ দি যীশুক ক'লে, ইয়ুবে জানো বিনা লাভে ঈশ্বৰলৈ ভয় ৰাখে? আপুনি তেওঁৰ চাৰিওফালে আৰু তেওঁৰ ঘৰৰ সৰ্বস্বৰ চাৰিওফালে জানো বেৰা দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্বাদযুক্ত কৰিলে আৰু তেওঁৰ সম্পত্তিও দেশৰ বৃদ্ধি পালে। কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্বস্ব স্পৰ্শ কৰক, তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব। তাতে যীশুৱে শয়তানক ক'লে, চোৱা, তেওঁৰ সৰ্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে, কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা। তেতিয়া শয়তান যীশুৰ সন্মুখৰ পৰা ওলাই গ'ল। কোনো এদিন ইয়ুবৰ পুতেক জীয়েকবিলাকে তেওঁবিলাকৰ বৰ ককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি থাকোঁতে ইয়ুবৰ ওচৰলৈ এজন দূতে আহি ক'লে, গৰুবোৰ হাল টানিছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰত চৰি আছিল। এনেতে চিবাদিয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ'ল। এনেকি সিহঁতে তৰোৱালৰ ধাৰেৰে দাগবিলাকক বধ কৰিলে। আপোনাক সংবাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। সি কৈ থাকোঁতে আৰু এঠাই আহি ক'লে, আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি দাগে সৈতে মেৰৰ জাকক দগ্ধ কৰি সেইবোৰক ৰাখ কৰিলে। আপোনাক সংবাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। সি কৈ থাকোঁতেই আৰু এঠাই আহি ক'লে, কলদীয়াহঁতে 3 দল হৈ উটবোৰক আক্ৰমণ কৰি সেইবোৰ লৈ গ'ল। এনেকি সিহঁতে তৰোৱালৰ ধাৰেৰে দাগবিলাকক বধ কৰিলে। আপোনাক সংবাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। সি কৈ থাকোঁতেই আৰু এঠাই আহি ক'লে, আপোনাৰ পু যিবিলাকে তেওঁবিলাকৰ বৰ ককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল। এনেতে চাওক, অৰণ্যৰ সিপালৰ পৰা বৰ ধুমুহা এটা আহি গড়টোৰ চাৰিও চুকত লগাত এই ঢেঁকাবিলাকৰ ওপৰত গড়টো পৰিল। তাতে তেওঁবিলাকে প্ৰাণ ত্যাগ কৰিলে। আপোনাক সংবাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। তেতিয়া ইয়ুবে উঠি নিজৰ চোলা ফালি আৰু মূৰ ঘূৰাই মাটিত পৰি প্ৰণিপাত কৰি ক'লে, মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ আৰু উদঙে তালৈ উলটি যাম। যীশুৱাই দিছিল আৰু যীশুৱাই নিলে। যীশুৱাৰ নাম ধন্য হওক। এই সকলোতো ইয়ুবে পাপ নকৰিলে আৰু ঈশ্বৰ